ব্ৰেকিং নহয় খবৰৰ নামত অযথা চিঞৰ সমাজ সাহিত্য সংস্কৃতি উন্নয়ন দুৰ্নীতি ভ্ৰষ্টাচাৰ কেলেংকাৰী সঠিক আৰু নিৰপেক্ষ আমি নহওঁ আমি থাকিম জনতাৰ পক্ষত সমগ্ৰ দেশত লকডাউন চলি থকাৰ ফলত দুখীয়াসকলে আৰ্থিক আৰু খাদ্য সংকটত থকা পৰিলক্ষিত হৈছে সেই সময়ত সৰুক্ষেত্ৰীৰ সমষ্টিৰ প্ৰাণকেন্দ্ৰ কয়াকুছিৰ বিভিন্ন অঞ্চলৰ দৰিদ্ৰসকললৈ সাহায্য বিতৰণ কৰে একলাজ ফাউণ্ডেশ্যনে প্ৰায় শতাধিক পৰিয়ালৰ মাজত এই সাহায্য বিতৰণ কৰে একলাজ ফাউণ্ডেশ্যনৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়া মতে অতি দৰিদ্ৰ লোকসকলৰ মাজত ফাউণ্ডেশ্যনৰ সদস্যসকলৰ আৰ্থিক সহায়েৰে সামগ্ৰীসমূহ পেকেট কৰি ঘৰে ঘৰে গৈ বিতৰণ কৰে পেকেটত চাউল দালি পিঁয়াজ চাবোন নিমখ জলকীয়া আদি বিভিন্ন ধৰণৰ সামগ্ৰী আছিল ফাউণ্ডেশ্যনৰ উক্ত কাৰ্যত বহুতো লোকে প্ৰশংসা আগবঢ়ায় লগতে ফাউণ্ডেশ্যনৰ কৰ্মকৰ্তাসকলে সমাজত সৃষ্টি হোৱা যিকোনো দুৰ্যোগৰ সময়ত আগবাঢ়ি আহিবলৈ আহ্বান জনায় লগত যুদ্ধ কৰি যাতে আমি আমাৰ এই ভাইৰাছৰ পৰা লকডাউন মানি চলিব লাগে আৰু তেতিয়া আৰু জনাওঁ আপোনাৰ অনাহাৰৰ কাৰণে কিছুমানে ছুইচাইডো কৰিছে তো আমি সকলোকে তাৰমানে আহ্বান জনাম সকলো দল সংগঠন যিমানখিনি আমাৰ গোটেই ভাৰতবৰ্ষত আছে সকলো দল সংগঠনে আপোনাৰ এই দুখীয়া মানুহৰ কাৰণে অলপ সহানুভূতি বা তেওঁলোকৰ পৰিশ্ৰমৰ ধনখিনিৰে তেওঁলোকক সহায় কৰিব লাগে যিদৰে আমি একলাজ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা কিঞ্চিত পৰিমাণৰ দুখীয়া মানুহৰ প্ৰতি তাৰমানে কিবা এটা ধন আগবঢ়াই আছে সকলো দললৈ সকলো মানে সংগঠনলৈ এইটো আমাৰ বিনম্ৰ অনুৰোধ আৰু সকলো অসমবাসী বা গোটেই ভাৰতবাসী বা ৰাইজলৈ এইটো বিনম্ৰ অনুৰোধ আমি সকলো কয়াকুছিৰ পৰা মনমূল হকৰ ৰিপৰ্ট নামনি অসম নিউজ